হাই গাইজ, কি খবৰ? নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অমৰাৰ আচাৰ। এয়া অমৰাবোৰ ধুই পেলাই বইল হ'বলৈ দিছোঁ আৰু ইয়াতে মই এচামুচ নিমখ দি দিম। যিহেতু অমৰাৰ পৰা এটা আঠা ওলায়, সেইটোৰ কাৰণে ইয়াতে মই নিমখ দি পেলাই অলপ বইল কৰি ল'ম। আৰু এই অমৰাটো আপোনাৰ সিঠা হোৱাই নাই, মানে গুটিটো পুৰতে হোৱা নাই, একেবাৰে কোমল। সেই ভাবিলোঁ আজি আচাৰকে বনাওঁ, যিহেতু মই অমৰাৰ আচাৰ বনোৱা নাই, বইল কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, মই অমৰাখিনি বইল কৰি পেলাই ৰ'দত দুদিন মই শুকাবলৈ দিছিলোঁ, আপোনালোকক দেখুওৱা নাছিলোঁ। একেবাৰে আচাৰখিনি বনাই পেলাই আপোনালোকক দেখুৱাইছোঁ। যিহেতু মই আচাৰ বনোৱা মোৰ একে প্ৰচেছে থাকে, মই আগতেও আপোনালোকক আচাৰ কিদৰে বনাওঁ দেখুৱাইছিলোঁ। সেইবাবে আজি মই অমৰাৰ আচাৰখিনি বনোৱা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। একেবাৰে মিক্স কৰি পেলাই মছলাৰ লগত তাৰপিছতে আপোনালোকক দেখুৱালোঁ। মই কৈ দিওঁ, ইয়াতে মই জলফাই, আমলখি আৰু অমৰা একেলগে মই মিক্স কৰি পেলাই বনাইছোঁ। যিহেতু আমলখিখিনি মোৰ আগতীয়াকৈ বইল কৰি ৰ'দত শুকাই থোৱা আছিল, আপোনালোকক দেখুওৱা নাছিলোঁ। আৰু জলফাই হ'ল, জলফাইৰ আচাৰ যিহেতু মোৰ আছিলে, মই সেইখিনি ইয়াতে মিক্স কৰি দিছোঁ। আপোনালোকক কৈছোঁ যে আপোনালোকে যিকোনো আচাৰ বনালে ইয়াতে পুৰণ আচাৰ একবিধ মিক্স কৰি দিব। আৰু যিহেতু মোৰ জলফাইৰ আচাৰ আছিলে, সেইকাৰণে অলপ টেঙা ফ্লেভাৰো আহিব, সেইটোৰ কাৰণে জলফাইৰ আচাৰখিনি মই ইয়াতে মিক্স কৰি দিছোঁ। এয়া হৈছে আপোনাৰ আমলখিখিনি মই ইয়াতে দি দিছোঁ। আৰু এইখিনি হৈছে অমৰা। দেখিছেনে, অমৰাখিনি একেবাৰে কোমল হয়, মানে আপোনালোকে মুখত দিলেই মানে খোৱা যাব। খুব মানে এটা টেষ্টি আৰু হেল্ডি আচাৰ হয় এইটো। যদি বনোৱা নাই নিশ্চয় এদিন বনাব। খাবলৈও যে ইমানেই সোৱাদ হয়, মানে আপোনালোকক বুজাব নোৱাৰোঁ। আৰু এয়া মোৰ আচাৰখিনিত মই কি কি দিছোঁ আপোনালোকক মই কৈ দিওঁ। গোটা জিৰা, গোটা ধনিয়া, তাৰপিছতে আছে আপোনাৰ গোৱামুড়ি, গুটি জালুক, তাৰপিছতে আছে আপোনাৰ মেথি, আজৱাইন, আকৌ সৰিয়হ, আৰু শুকান জলকীয়াটো আছেই, শুকান জলকীয়া। আৰু এইবোৰ গোটেইবোৰ যিবিলাক মানে গোটা মছলা আছে, গোটেইবোৰ মই অলপমান গৰম কৰি লৈছোঁ। গৰম কৰি পেলাই মিক্সাৰত অলপমান দাৰদাৰা পিচি লৈছোঁ। এতিয়া মই এইখিনি বৈয়ামত ভৰাই ল'ম। এয়া মোৰ আচাৰৰে বৈয়াম আছিলে এইকেইটা, মই ভাবিলোঁ ইয়াতে মই গোটেইখিনি আচাৰ ভৰাই ল'ম বুলি কেনে। যিহেতু মোৰ ডাঙৰ যিবিলাক বৈয়াম আছে চবতে মোৰ আচাৰ আছে, যিহেতু এইকেইটা খালী আছিল ভাবিলোঁ এইকেইটাতে ভৰাই লওঁ। আৰু মই ডাঙৰ ডাঙৰ ঘিৰ বটলবিলাক মই পেলাই নিদিওঁ, কাঁচৰ বৈয়ামবিলাক, কাৰণ ইয়াতেও আচাৰ ভৰাই থ'ব পাৰি যিহেতু, সেইকাৰণে মই এইবোৰ ধুই পেলাই ভালদৰে ৰাখি দিওঁ। এতিয়া মই গোটেই আচাৰখিনি এই বৈয়ামকেইটাত ভৰাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। এয়া মোৰ 3টা বৈয়ামত আচাৰখিনি ভৰাই লৈছোঁ এয়া। আৰু এইখিনি মই এমাহমান ৰ'দত দিম ভালদৰে। আৰু আচাৰখিনি যিহেতু অলপ মজি যাব, মানে কোমলিব, সেইটোৰ কাৰণে আচাৰখিনি এনেকৈ ভৰাই থ'ম। এয়া মোৰ ডাঙৰ বৈয়ামবিলাকত আমৰ আচাৰ আছে, এইখিনি আমৰ আচাৰ। আৰু বাকী বহু আচাৰ আছে, মই আপোনালোকক বাৰু এদিন সময় পালে দেখুৱাম কি কি আছে। আৰু এয়া আচাৰখিনি গোটেই ভৰাই ল'লোঁ। আৰু বাকী অলপ ৰৈ গৈছে, এইখিনি ৰৈ গৈছে এটা বেলেগ খালী বৈয়ামত, এইখিনি মই ভৰাই ল'ব লাগিব। আৰু শেষত আৰু অলপমান তেল মই গৰম কৰি পেলাই ইয়াৰ ওপৰত দিম, যিহেতু তেল অলপ কম হৈছে। আৰু এইখিনি যিহেতু অলপ মজি যাব লাগিব, তেতিয়াহে ইয়াৰ ফ্লেভাৰটো আহিব। আৰু এনেকুৱা যদি বনোৱা নাই নিশ্চয় অমৰাৰ আচাৰ এইদৰে বনাবচোন, খাই পেলাই বহুত ভাল লাগে। যিহেতু অমৰা আৰু আমলখিটো অলপ কেঁহা কেঁহা লাগে খাই পেলাই, সেইবাবে আপোনালোকে বনাই কেনে নিশ্চয় ইয়াৰ লগত টেঙা আচাৰ মিক্স কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।